हेलो एवरीवन मोर चेनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি হেউজিয়া পৰিবেশ এটাৰ মাজে মাজে গৈ আছো ধুনীয়া ঠাই এখনলৈ আৰু গৈ আছো আজি আমি ঢেকিয়াজুলিত থকা কনকা ভিলেজ এণ্ড ৰিজৰ্ট আৰু এই ৰিজৰ্টখন একেবাৰে গাঁৱলীয়া একেবাৰে গাঁও এখনত থকাৰ দৰে লাগে আৰু এতিয়া আমি আহি পালোহি কনকা ভিলেজ এণ্ড ৰিজৰ্ট আৰু আহি পাই আমি আহি আছো টিকেট কাটিবলৈকে। এইটো হৈছে টিকেট কাউণ্টাৰ আৰু এজনৰ টিকেটৰ মূল্য হৈছে 249 আৰু এতিয়া সামাৰ ভেকেশন চলি আছে যিহেতু বহুত মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু এয়া টিকেটটো চেক কৰি আছে আৰু ধুনীয়াকৈ ডেকোৰেশ্যন কৰি থোৱা আছে আৰু মোৰ পাছফালে থকা এই টি গাৰ্ডেনখন হৈছে একেবাৰে অৰ্গেনিক। আৰু ধুনীয়া সুইমিং পুল এটাও আছিলে ইয়াতে, যিহেতু এতিয়া ৰ'দ দি আছে অকণমান মানুহৰ ভিৰটো কম দেখা গৈছে, কিন্তু পিছবেলালৈকে মানুহৰ ভিৰ হৈ যায় বহুতো আৰু ইয়াতে ইনডোৰ গেম আৰু আউটডোৰ গেমৰো সুবিধা আছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগতেই পায়।